Hey guys, আজি আমি বনাবলৈ গৈছো সৰিয়হৰ সৈতে মাছৰ জোল তাৰ কাৰণে এবিলাক সব যোগাৰ কৰি থৈ দিছো ৰৌ মাছ এয়া মছলাখিনি আৰু এয়া সৰিয়হ গাইস যেহেতু আমি হোস্টেলত থাকো মানে রুম লৈ থাকো হেতু কাৰণে আমি সব নিজে বনাই কৰি খাই দিম এয়া মোৰ লগত আছে ডিম্পি ৰাজশ্ৰী এয়া সেমিয়া বনাই আছে ৰাজশ্ৰী আৰু মই বনাম এয়া মাছ মছলা আৰু সৰিয়হ মানে সৰিয়হৰ সৈতে জোল বনাম আৰু মাছৰ চাই থাকক হালধি সানি ললো মাছৰ এয়া আমি কেৰাহীত তেল দি লৈছো মাছখিনি ভাজিবলৈ এটা ভাজি লওঁ এয়া আমাৰ মাছ ফ্ৰাই হৈ আছে এফালে আৰু এতিয়া সন্ধিয়া হৈ গ'ল ৰাতিতে ভাত বনাই দিলো আৰু ৰাজশ্ৰী আৰু মই মিলি জুলি বনাই আছো আৰু আমি তিনিজনী থাকো ইয়াতে এই নহয় বাৰু এই বেলেগত থাকে ক'বাত এজনী আমাৰ ৰুমৰ মিনি আমি বৰ্তমান থাকো তেজপুৰত পৰিৱেশ আবেলিৰ এজনী মানে বহুত গৰম এজনী মানে মাছ বনাইছে যে মেও মেও কৰি আছে মানে মাছ ভজা তেলখিনি দিয়া জলকীয়া তেজপাত দি দিছো পিঁয়াজখিনি ভাজি লৈছোঁ
সৰিয়হৰ পেষ্টটো এড কৰি দিয়া হ'ল। ইয়াত সৰিয়হখিনি দি দিছোঁ এতিয়া। এতিয়া ইয়াত পানী এড কৰি দিব। জুতি ন নিদিবি মাছ দেখাতে এখন ভাজিয়ে থ'ম। এয়া মাছ উতলি আছে। এয়া আমাৰ জোল ৰেডি হৈ গ'ল। এতিয়া খাব লাগিব আৰু। এয়া আজি আমাৰ চিম্পল ডিছ ৰেডি হৈ গ'ল।